নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, ৰেঙনি চেনেলত নতুনকৈ সম্প্ৰচাৰিত হ'বলৈ গৈ আছে এখন নতুন ধাৰাবাহিক, যাৰ নাম হৈছে সেন্দুৰ। বন্ধু বান্ধৱীসকল, এই ধাৰাবাহিকখনত চন্দনা শৰ্মা, অৰ্ণৱ অয়ন, কৰবী শৰ্মা, ৰাখী শইকীয়া, শ্ৰীমন্ত মাধৱ দত্ত, ভৱেশ দাস আদি কৰি বহুতো ন-পুৰণি অভিনেতা অভিনেত্ৰীক দেখিবলৈ পাব এই সেন্দুৰ ধাৰাবাহিকখনত। এই ধাৰাবাহিকখনত সুখ দুখ হাঁহি কান্দোন পৰিয়ালৰ সকলোৰে উপভোগ্য এখন ব্যক্তিক্ৰমী ধাৰাবাহিক আপোনালোকে উপভোগ কৰিবলৈ পাব ৰেঙনি চেনেলত। এই ধাৰাবাহিকখন নিশ্চয় কৃষ্ণসাক্ষী, দহন, সপোন ধাৰাবাহিকৰ দৰে সুন্দৰ আৰু জনপ্ৰিয় হ'ব। এই ধাৰাবাহিকখন আপোনালোকে অহা 1 আগষ্টৰ পৰা সন্ধিয়া 7:30 বজাত উপভোগ কৰিবলৈ পাব ৰেঙনি চেনেলত। আপোনালোকে কোনে কোনে বাৰু এই সেন্দুৰ ধাৰাবাহিকখন চাবলৈ আগ্ৰহী হৈ আছে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।